NMMS এপৰ যোগেদি এটেন্ডেন্স দিয়া MRৰ ডিটেইলছ চাবলৈ হ'লে আমি আমাৰ কম্পিউটাৰ বা মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি MGNREGA ৱেবছাইটটো খুলিব লাগিব আৰু ৱেবছাইটটো খুলিলে ৱেবছাইটৰ তলপিনে থকা NMMS এপ ভিউ এটেন্ডেন্সত ক্লিক কৰিব লাগিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে এখন নতুন ফৰ্ম খোল খাব সেই ফৰ্মত আমি প্ৰথমে ডেটটো সিলেক্ট কৰিব লাগিব আৰু ইয়াত এটা কথা মনত ৰাখিব লাগিব যে আমি আজিৰ ডেটৰ ডাটাটো চাব নোৱাৰো যোৱাকালি বা তাৰ আগৰ ডেটৰহে ডাটাখিনি আমাৰ পোৰ্টেলত উপলব্ধ হ'ব গতিকে আমি এটা ডেট সিলেক্ট কৰিলো ইয়াৰ পিছত আমি সিলেক্ট কৰিব লাগিব ষ্টেট ডিস্ট্ৰিক্ট ব্লক জিপি আদি ডেট ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত যিসমূহ জিপি আৰু ব্লকত NNMS যোৱা সেই ডেটত কৰা হৈছে সেই ব্লক আৰু জিপি নামকেইটাহে শ্ব' হ'ব আমি ইয়াৰ পৰা ডিস্ট্ৰিক্টখন সিলেক্ট কৰিলোঁ ব্লক সিলেক্ট কৰিলোঁ তাৰপিছত জিপিটো সিলেক্ট কৰিলোঁ তাৰ লগে লগে সেই জিপিত যিকেইটা স্কিমত NMS ইউজ কৰা হৈছিলে সেই স্কিমকেইটাৰ নাম শ্ব' হৈছে তাৰ ভিতৰত আমি মাজৰ যিটো স্কিম আছিল তাক সিলেক্ট কৰিলোঁ কৰাৰ লগে লগে সেই স্কিমৰ MR কেইটা শ্ব' হ'ল তাৰ যিকোনো এখন MR সিলেক্ট কৰিলে আমি তাৰ ডিটেইলছখিনি চাবৰ বাবে শ্ব' ডিটেইলছ লিংকত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ লগে লগে সেই MRখনৰ ডিটেইলছখিনি আমি দেখা পাম ইয়াত আমি দুখন ফটো দেখা পালোঁ ৰাতিপুৱা এটেন্ডেন্সৰ লগত যিখন ফটো লৈছে সেইখন ফটো আহিছে তাৰ কাষত ইভিনিঙত যিখন ফটো লৈছিলে সেইখন আহিছে তাৰ পিছত আমি দেখিলোঁ যে আমাৰ ৰাতিপুৱাৰ এটেন্ডেন্স কেইটা বজাত লৈছে কেইটাত আপলোড কৰিছে বা ইভিনিঙৰ ডাটাটো কেতিয়া লোৱা হৈছে কেইটা আপলোড কৰিছে আৰু তাত কোন কোন মানুহ প্ৰেজেন্ট আছিলে সেই লিষ্টখন পাম আৰু GPS কোঅৰ্ডিনেটেড গীতা আমাৰ তাত দেখিবলৈ আমি পাইছোঁ ইয়াৰ পিছত আমাৰ এটা ডাউনলোড ইন এক্সেল বুলি অপশ্যন থাকিব তাত ক্লিক কৰিলে আমি যিখিনি মানুহৰ এটেন্ডেন্স দিয়া আছে সেই ডাটাখিনি চাব পাৰিম ইয়াত ক্লিক কৰাৰ লগে লগে আমাৰ ডাটাটো ডাউনলোড হ'ল আৰু আমি এক্সেলত ওপেন কৰিব পাৰোঁ থকা গ্ৰুপ ফটোবোৰ যদি আমি ডাঙৰ কৰি চাব বিচাৰোঁ তেতিয়াহ'লে আমি ফটোখনৰ ৰাইট সাইডে থকা ক্লিক হেয়াৰ ফৰ লাৰ্জ ইমেজ তাত ক্লিক কৰিলে আমাৰ ফটোখন ওপেন হৈ যাব তেনেকৈ আমি ইভিনিঙৰ ফটোৰ কাষতো যিটো লিংক আছে তাত ক্লিক কৰিলেও ফটোখন আমি ডাঙৰ কৰি চাব পাৰিম ঠিক তেনেদৰে আমি এই ডিস্ট্ৰিক্টৰে বেলেগ এটা ব্লক সিলেক্ট কৰিলোঁ তাৰ পঞ্চায়তটা সিলেক্ট কৰিলোঁ আৰু স্কিম আৰু MR নম্বৰ সিলেক্ট কৰি আমি শ্ব' ডিটেইলছত ক্লিক কৰাৰ লগে লগে এই ছেকেণ্ড MRখন বা ছেকেণ্ড স্কিম এটাৰ ডাটা আমাৰ শ্ব' হৈছে ইয়াত দেখিছোঁ যে আমাৰ লেফ্ট ছাইডে ফটোখন আহিছে কেতিয়া আপলোড কৰিছোঁ আহিছে তলত কোনে কোনে কাম কৰিছে সেইখিনিও আহিছে ৰাইট ছাইডে আমি দেখিলোঁ যে ৰেড কালাৰত লিখা আছে ছেকেণ্ড ফটো ইজ নট আপলোডেড তাৰ মানে বুজিম যে আমাৰ মৰ্ণিং হাফত এটেন্ডেন্সটো লোৱা হৈছে কিন্তু বিয়লি ভাগত বা ইভিনিঙত যিটো 4 ঘণ্টাৰ পিছত এটেন্ডেন্স ল'ব লাগে সেই এটেন্ডেন্সৰ ফটোগ্ৰাফখন তেওঁ নল'লে বা আপলোড কৰিব নোৱাৰিলে ফটোখন লৈছিল কিন্তু টেকনিকেল ইৰৰ কাৰণে আপলোড কৰিব নোৱাৰিলে বা তেওঁ ফিল্ডত নগ'লে এই কেইবাটাও কাৰণত হ'ব পাৰে আৰু এটা কথা এতিয়ালৈকে পোৰ্টেলটোত ছেকেণ্ড ফটোগ্ৰাফ নোহোৱাকৈও আমাৰ এটেন্ডেন্সটো একচেপ্ট হয় এনেদৰে আমি MR ৱাইজ ডাটাখিনি চাব পাৰোঁ আৰু ফটো কিখন চাই আমি কম্পেয়াৰো কৰিব পাৰোঁ যে ৰাতিপুৱা ফটোত আমাৰ 10 জন মানুহ আছিল বা পিছবেলাৰ ফটোখনত 10 জন মানুহ আছে নাই এনেকৈ মিনিষ্ট্ৰীও এই ডাটাখিনি তেওঁলোকে ইভালুৱেশ্যন কৰি থাকে এই লিংকৰ বাহিৰত আমাৰ
আৰু কিছুমান লিংক আছে য'ত আমি NMMSৰ ডাটাখিনি চাব পাৰোঁ। ইয়াৰ বাবে আমি MGNREGAৰ হোম পেজত গ'লোঁ, গৈ পেলাই MIS ৰিপৰ্টত যাওঁ। ইয়াৰে আমি MIS ৰিপৰ্ট ছেকশ্যনৰ R21.10 GP's NMMS ইমপ্লিমেণ্টেশ্যন ষ্টেটাছ যদি আমি চাওঁ, আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ কিমানটা GP আছে আৰু সেই GPখিনিৰ কিমানটা GPয়ে NMMS এপটো ইউজ কৰিছে সেইখিনি আমি চাব পাৰিম। বা আমি ডিষ্ট্ৰিক্টত ক্লিক কৰি ব্লকত সোমাব পাৰোঁ। ব্লক ৱাইজ আমি ডাটাটো চাব পাৰোঁ যে আমাৰ কিমানটা সেই ব্লকত GP আছে, তাৰে ভিতৰত কিমানটা GPয়ে ডিভাইচটো ৰেজিষ্টাৰ কৰিলে, কিমানটা GPয়ে এপটো ইউজ কৰা আৰম্ভ কৰিছে আদি কৰি আমি ব্লক ৱাইজ বা ব্লকত ক্লিক কৰি আমি GPS ডাটাটো চাব পাৰোঁ। আমাৰ আৰু এটা লিংক আছে MIS ৰিপৰ্টত R21.11 NMMS এটেণ্ডেঞ্চ ষ্টেটাছ। ইয়াতে আমি এপটো ইউজ কৰি কিমান দিনৰ এটেণ্ডেঞ্চ দিয়া হৈছে বা এপটো ইউজ কৰি আমি মৰ্ণিঙত কেইখন ফটো লৈছোঁ, ইভিনিঙত কেইখন ফটো লৈছোঁ বা অকল মৰ্ণিঙত কেইখন ফটো লৈছোঁ সেই ডাটাখিনি আমি ব্লক ৱাইজ চাব পাৰোঁ। ইয়াৰ বাদেও MIS ৰিপৰ্টত আমাৰ R21 যিটো ৰিপৰ্ট ছেকশ্যন আছে তাতে বিভিন্ন ধৰণৰ NMMSৰ ৰিপৰ্ট পোৱা যায়। সেইখিনি আমি ইউজ কৰি আমি মনিটৰিং কৰিব পাৰোঁ। ধন্যবাদ।